মই জানি দেই চব্জি বনাবলৈ ৰেডি কৰি আছোঁ। কোনে কোনে গাহৰি মাংস আৰু বৰলাই খাইছে জনাব দেই। ঠাণ্ডা দিন আহি গ'ল, বৰলাই বজাৰত একদম উভৈনদী হৈছে, গতিকে আমি আনি লৈছোঁ। গাহৰি মাংস দেখিছেনে? এতিয়া তেলত দিয়া নাই, শুকান কেৰাহীত দি দিছোঁ, যিহেতু ইয়াতে তেল বহুত ওলায়। আৰু এইফালে মছলা ইয়াতে হালধি দি পেলাই, নিমখ হালধি দি পেলাই কালাৰটো মিলাই আছে। আৰু এইখিনি হোৱাৰ পিছত আৰু ঢালি দিম, পানীটো শুকাব দি আছোঁ। এনেও তেল যিহেতু বেছি, গতিকে গাহৰি মাংসত আমি তেল নিদিওঁ, এনেকৈয়ে খাওঁ। অলপ পিছত ইয়াৰ পৰা তেল ওলাব চাব। ইয়াৰ পানীটো শুকালেই মানে তেল ওলাব ষ্টাৰ্ট কৰিব। খৰিত বনাই আছোঁ। এইফালে বাপেক পিতেকে মাছ ধৰি আছে, আপোনালোকক দেখাম দেই। নহয়, মাছ খোৱাতকৈ ধৰাত মজা আছে বুলি গাইছ, একদম সঁচা কথা। এয়া কেঁকুৰা পাইছে ল'ৰাই। এয়া মাছ ধৰি আছোঁ আৰু আমি, কি ক'ব, মজা লাগে মাছ ধৰি। চাওক বাপেক পিতেক, চাওক আমাৰ মাছ চাওক। এয়া ইয়াত কি আছে বেলেগ, খালি কাৰৈ আৰু গৰৈ, লগত আছে কি কয় এইকেইটা কেঁকুৰা। আৰু এয়া মাছ ধৰা মানুহকেইটা চাওক। এয়া বাপেক পুতেকৰ হাতত ইমান মাছ পৰিব বুলি মই সপোনতো ভবা নাছিলোঁ, কিন্তু পাই গ'লোঁ। 1 কেজি ওপৰত পালোঁ নেকি। সেয়া চব জেৰক্স কপি। ময়ে চুৱে বোকা লগাই, দেখিছেনে? আহিব দেই খাব মন থাকিলে। এইফালে শ'ল মাছ, এইকেইটা শ'ল নেকি? আৰু এইবিলাক কাৰৈ গৰৈ, লগত আছে এয়া কেঁকুৰা। হৈ গ'ল, জিয়ন দিয়া, এইটোত জিয়ন দি থ'লে হ'ল। সিহঁতে ইমান পটককৈ ইমান পাই গ'ল ন। ফটো এখন মাৰি থোৱাচোন। দেখাই আছোঁ আপোনালোকক, আজি আমাৰ মাছ ধৰিলে যে কিমান পাইছে, আপোনালোকক ফিনিচিং দেখাই আছোঁ, চাই থাকিব।